হেল্ল' গাইজ মই কিবা গাইজ এখন বসন্তীখন গাইজ বনাবগৈ লাগে। বসন্তীখন আজি গাইজ বনামগৈ, তাকে বনাব যাব ওলাইছোঁ। গাইজ চাওক বনাম কেনেকুৱা লাগে কি লাগে। এইখন গাইজ বসন্তীখন বেয়া আছিলে, মনটো ভাল লগা নাছিলে। তাকে আজি বেটেৰীকেইটা গাইজ বেলেগ নহয়, বেটেৰীকেইটা বেয়া হৈ আছিলে গাইজ। বেটেৰীকেইটা লগাওঁগৈ তাকে গাইজ চাই থাকক আপোনালোকে দেই। গাইজ চাওক গাইজ এইপিনে মাকব মই দুটাই বনাব যাব ওলাইছোঁ ন মাকব দুটাই যাব ওলাইছোঁ বনাবলৈ। এইপিনে স্কুটিত বান্ধি আছে গাইজ, দেখিছে নহয় পুৰা বনামা ফূৰ্তিয়া আজি গাইজ দেই। দেখিছে নহয় বেটেৰী লগাম, বহুত ফূৰ্তি মানে গাইজ। বেটেৰীকেইটা লাগিব কিমান দিনৰ পৰা গাইজ চলাব মেলিব পৰা নাই বসন্তীখন। বসন্তী মানে গাইজ টমটম হয়, দেখিছে নহয় গাইজ। তাকে এয়া চাওক আগলৈ চাই থাকক গাইজ দেই। ৰূপজ্যোতি পালেহি, তাকে চবেই ঠেলিব লৈছে। এইপিনে মাকবই ঠেলিব লৈছে কিবা। মই এইপিনে ষ্টেং পোনামা দেই গাইজ, চাওক তাকে দেই গাইজ। গাইজ কিবা হেৰি স্কুটিখনত অলপ প্ৰব্লেম হৈছে মানে টানিবলৈ। এইপিনে আমাৰ ড্ৰাইভাৰৰ টমটম লৈ আনিলে, ৰূপজ্যোতিয়ে লৈ আনিলে। তাকে এতিয়া টানি মেলি লাহেকৈ যাম আৰু বেটেৰী লগাম গাইজ। চাই থাকক বহুত মানে গাইজ একদম পূৰা চলাব। পূজা পাইছেতো গাইজ, বিশ্বকৰ্মা পূজা। তাকে চাওঁ লগাই লওঁ, একদম মন গৈছে পূৰা মানে মন গৈছে গাইজ। চাওক দেই গাইজ। তো গাইজ এতিয়া আহি আছোঁ, দেখিছে নহয় গাইজ। এইপিনে দেখিছে নাই গাইজ, এখন গৈ আছে লাহে লাহে গৈ আছোঁ পূৰা। আজি মানে গাইজ বেটেৰী পূৰা লাগিবতো গাইজ, ফূৰ্তি পূৰা গাইজ একদম মানে গাইজ। দেখিছে নহয় চাওক গাইজ বেটেৰী লগাই পিনি একদম মানে গাইজ কি বেটেৰী লগাম বুলি ভাবিছিলোঁ বহুত দিনৰ পৰা। লগাম কৈ বেয়া হৈ আছিলে, লগাব পৰা নাছিলোঁ। এতিয়া গাইজ লগাম, চাওক গাইজ একদম গৈ আছোঁ গাইজ পূৰা মানে দেই গাইজ। তো গাইজ এতিয়া ইয়াত কিবা হেৰি দাই আহিব, আমাৰ দাইও লগত যাম বুলি কৈছে। তাকে ইয়াত অলপ এই কিবা আমাৰ মনটো দোকানৰ মুখত অলপ ৰখিছোঁ। তাকে এতিয়া লাহেকেনে যাম আৰু লাহেকেনে গাইজ দেই। বেটেৰী চেটেৰী লগাম লাহেকেনে যাম। তাকে গাইজ চাই থাকক তাকে গাইজ এয়া যাব লৈছোঁ দেই গাইজ চাওক। গাইজ এতিয়া আহি আছোঁ, এইপিনে দাই আগত এইপিনে চলাই আছে, আহি আছোঁ। তাকে গাইজ বহুতবাৰ ৰছী কাটাক ছিঙি গৈছে গাইজ। তাকে আহি আছোঁ এতিয়া লগামগৈ বেটেৰীকেইটা। তাকে ৰছী ছিঙি আনিছে, বেলেগত ৰছী এনেকৈ বিচাৰিছোঁ, ৰছী বিচাৰি পোৱা নাই। তাকে আহি আছোঁ, চাওঁ কি হয় দেখা যাওক দেই গাইজ। চাওক আপোনালোকে। তো গাইজ ফাইনেলি পল্লৱী বেটেৰী তাত পাই গ'লোহি। এইখনেই হয় গাইজ, পল্লৱী বেটেৰী হয় গাইজ। তো ফাইনেলি গাইজ এয়া পাই গ'লোহি, দেখিছে নহয় গাইজ। এইটো পল্লৱী বেটেৰী হয়। তাকে এতিয়া লগাব লৈছোঁ বেটেৰী পূৰা। এটা আছে গাইজ, তিনিটা লগালে হ'ব। এটা নতুন হয়, নিউ, বেছি দিন হোৱা নাই মানে গাইজ। তাকে গাইজ লগাই লওঁ, চাই থাকক আপোনালোকে দেই গাইজ। তো গাইজ বেটেৰী ল'ব সোমালোঁ এয়া। এতিয়া বেটেৰী লৈ আছোঁ, মানে বেটেৰী লৈ মেলি লগাব লাহেকৈ দাদাহঁতি। তো গাইজ বেটেৰী পইচাটো দিয়া হৈ গ'ল। এইপিনে এতিয়া পে'মেণ্ট কৰি আছে, মাকবোৰে কৰি আছে, পে'মেণ্টটো কৰি আছে, কৰি ল'ব। তাৰপৰা বেটেৰীটো লগাই আছে নেকি দাদাহঁতি। তাকে চাওঁগৈ এতিয়া, বিলটো দি লওক দেই গাইজ। দাদাই বেটেৰী ফিটিং কৰি আছে, বেটেৰী হৈ গ'লা গাইজ। কাইলৈ পৰা পূৰা দিম দাদা, ভাল চলিব চাগে ন পূৰা। এনেই ফিটিং কৰি আছোঁ গাইজ। এতিয়া হ'লগৈ আৰু লাহেকেনে যাম আৰু পূৰা গাইজ দেই। একদম ভাল লাগিব মানে, বহুত দিনৰ মনটো ফূৰ্তি লাগিছে, কাৰণ বহুত দিন বেয়া হৈ আছিলেতো গাইজ। এতিয়া লাগিছেগৈ পূৰা গাইজ চাওক। গাইজ বেটেৰী লগাই হ'বগৈ হ'লগৈ মানে গাইজ হ'লগৈ আৰু। এইপিনে এই মাথাত টোপকেইটা লগাই আছে ন দাদা, হ'বগৈ হ'লগৈ ন। তাকে গাইজ হ'বগৈ হ'লগৈ আৰু বেটেৰী। এতিয়া গাইজ চলাম আৰু পূৰা দেই গাইজ, একদম আশা পূৰা আছিলেতো। দাই কন্দাই আহিছিলে, কেনেকুৱা কন্দাই কি ক'ম চকাটোকে লগাই লওক নেকি গাইজ। দেখিছে নহয় চকাটোকে লগাই ল'ব কৈছে এইপিনে দাই হয়। তো গাইজ বেটেৰী লগা হৈ গ'ল ন ৰূপজ্যোতি। এতিয়া গাইজ এইপিনে দাই ওলাব লৈছে। এইপিনে এইখন টমটম গাইজ দেখিছে নাই, এইখন গাইজ পূৰা দি আছে গাইজ। পূৰা হেঁপাহ মানে বিশ্বকৰ্মা পূজা আগত বনাই যেন পূৰা দিম, পূৰা সেনেকুৱাই গাইজ লাগি আছে মানে। এইখন গাইজ দেখিছে নাই পূৰা মানে গাইজ। এতিয়া বেটেৰী চেটেৰী লগাই ল'লোঁ, এতিয়া অকণমান বেটেৰী চেটেৰী লগালোঁ ফূৰ্তিতে কিবা এটা গাইজ কৰোঁ বুলি ভাবিছোঁ। তাকে ন ৰূপজ্যোতি তাকে কৰিমগৈ। তাকে গাইজ অলপ এয়া কেনেকুৱানো কি কেনেকৈ গাইজ জানেই দেখোন গাইজ। বেটেৰীকেইটা টোটেল লগাওঁতে আপোনালোকৰ গ'ল হেৰি গাইজ, এইপিনে কি বুলি কয় ৰূপজ্যোতি কিমান গ'ল হেৰি এইপিনে 21,600 টকা গ'ল গাইজ দেই গাইজ। তাকে গাইজ চাওক, এইপিনে চলাবতো মন গৈ আছে, এতিয়া মই চলাব পোৱাই নাই। তাকে পাম আৰু গাইজ দেই।
চাওক আপোনালোকে গাইছ এতিয়া ঘৰলৈ আহি আছোঁ এইপিনে মাকবৰ ৰূপজ্যোতি আহি আছে টোটেল অলপ হোটেলত গাইছ কিবা কিবি খাই মেলি এতিয়া ঘৰলৈ গৈ আছোঁ গাইছ আজি পূৰা ফূৰ্তি মানে গাইছ বেটেৰীকেইটা লগাল যে নে মাকবৰ ফূৰ্তি লাগিছে নে মাকবৰ হ'লেও ফূৰ্তি লাগিছে আজি পূৰা মানে গাইছ আজি অলপ বেটেৰীকেইটা লগাল যে গাইছ ইমান মানে গাইছ সেইকাৰণে ফূৰ্তি গাইছ দেই পূৰা গাইছ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব